নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল দা ফেবুলাছ ফেৰী লৈ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছো আসাম আৰ্ট এণ্ড কালচাৰ পাৰ্ট 9 আমি আৰম্ভ কৰিছো আমাৰ প্ৰথম প্ৰশ্নটোৰে হৈতে কোৱেশ্চন নম্বৰ 1 The Ahoms are the descendants of which ethnic group আহোম সকল কোন জনগোষ্ঠীৰ বংশধৰ অপচন এ টাইবেটান অপচন বি টাই অপচন সি বাৰ্মানছ এণ্ড অপচন ডি সিনো টাইবেটান অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি টাই আহোম বা টাই আহোম অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা এটি জনগোষ্ঠী আৰু এই জনগোষ্ঠীৰ লোকসকল 1228 চনত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপনীত হোৱা টাই জনগোষ্ঠীৰ মিশ্ৰিত বংশধৰ Question number 2 The first Assamese comedy film Ito Hito Bohuto is directed by who প্ৰথম অসমীয়া হাস্যৰসাত্মক ছবি বা কমেডি ফিল্ম ইটো হিটো বহুতো কোনে পৰিচালনা কৰিছিল অপচন এ ব্ৰজেন বৰুৱা অপচন বি ফণী শৰ্মা অপচন সি ৰীমা দাস এণ্ড অপচন ডি জাহ্নু বৰুৱা আৰু অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ব্ৰজেন বৰুৱা ইটো হিটো বহুতো হৈছে অসমীয়া ভাষাৰ এখন হাস্যৰসাত্মক বা কমেডি ফিচাৰ ফিল্ম আৰু এই ছবিখন পৰিচালনা কৰিছে পৰিচালক ব্ৰজেন বৰুৱাই Question number 3 was the director of Pioli Phukon the first Assamese film to get a national award ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি পিয়লি ফুকনৰ পৰিচালক কোন আছিল অপচন এ ফণী শৰ্মা অপচন বি জাহ্নু বৰুৱা অপচন সি বিষ্ণু প্ৰসাদ ৰাভা এণ্ড অপচন ডি ৰীমা দাস অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ফণী শৰ্মা ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে পিয়লি ফুকন 1956ত এই ছবিখনক ৰাষ্ট্ৰীয় মেধাৰ প্ৰমাণপত্ৰ বা সাৰ্টিফিকেট অফ মেৰিট সন্মানেৰে সন্মানিত কৰা হৈছিল Question number 4 Onam is the festival of which state Onam কোনখন ৰাজ্যৰ উৎসৱ হয় অপচন এ তামিলনাডু অপচন বি মণিপুৰ অপচন সি কেৰালা এণ্ড অপচন ডি অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি কেৰালা কেৰালা ৰাজ্যত ওনাম উৎসৱ পালন কৰা হয় এই ওনামৰ সময়ত কেৰালাৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে সুখ আৰু আনন্দৰ সৃষ্টি হয় পৌৰাণিক কাহিনীৰ লগতে পুৰণি কৃষি পদ্ধতিৰ সৈতে জড়িত কাৰণৰ ফল হিচাপেও ওনাম উৎসৱ উদযাপন কৰা হয় Question number 5 Which of the following is not an award in the field of art, culture and literature in Assam ইয়াতে আমাক অপচন কেইটাত চাৰিটা বঁটাৰ নাম দিছে আৰু এই বঁটা কেইটাৰ ভিতৰত আমি বাছি উলিয়াব লাগে কোনটো বঁটা অসমৰ কলা সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা নহয় অপচন এ বিষ্ণু ৰাভা এৱাৰ্ড অপচন বি আসাম ভেলী লিটাৰী এৱাৰ্ড অপচন সি লাচিত এৱাৰ্ড এণ্ড অপচন ডি নান অফ দ্য এবভ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি লাচিত এৱাৰ্ড বা লাচিত বঁটা অসমৰ ক্ৰীড়াৰ সৈতে জড়িত Question number 6 In which of the following year Satriya Nitya of Assam recognized as a classical dance by Sangeet Natak Academy নিম্নলিখিত অপচন সমূহৰ ভিতৰত কোনটো বছৰত অসমৰ সত্ৰীয়া নৃত্যক সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল অপচন এ 1999 অপচন বি 1983 অপচন সি 2000 আৰু অপচন ডি 2017 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি 2000 সত্ৰীয়া নৃত্যক 2000 চনত সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল আৰু ই হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য Question number 7 The first Ankia Nat written by Srimanta Sankardeva is শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন অংকীয়া নাটৰ নাম কি অপচন এ পাৰ্বতী প্ৰসাদ অপচন বি কালিয়া দমন অপচন সি সিংহযাত্ৰা এণ্ড অপচন ডি নান অফ দ্য এবভ ইয়াৰে শুদ্ধ উত্তৰ হয়তো প্ৰায় সকল অসমীয়াই জানে যিসকলে জানে তেওঁলোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু যিসকলে নাজানে তেওঁলোকৰ সুবিধাৰ্থে জনাই দিছোঁ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট হৈছে সিংহযাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত থকা কালচোৱাত 1468 চনত প্ৰথমখন নাট সিংহযাত্ৰা ৰচনা আৰু মঞ্চস্থ কৰিছিল আৰু এই নাটকখনত অসমীয়া সংস্কৃতিৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় কাৰণ এই সিংহযাত্ৰা নাটকখন হৈছে যিকোনো ভাৰতীয় আঞ্চলিক ভাষাত ৰচনা কৰা প্ৰথমখন নাটক Question number 8 Which festival is celebrated by the tea tribes of Assam অসমৰ চাহ জনজাতিৰ লোকসকলে কোনটো উৎসৱ পালন কৰে অপচন এ গুৰু পূজা অপচন বি টুসু পূজা অপচন সি টি পূজা এণ্ড অপচন ডি নান অফ দ্য এবভ আৰু এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি টুসু পূজা
টুসু পূজা যাক টুসু উৎসৱ বুলিও কোৱা হয় ই পশ্চিমবংগৰ গ্ৰামাঞ্চলৰ লগতে অসমৰ চাহ জনজাতিসকলৰ মাজত এক গুৰুত্বপূৰ্ণ উৎসৱ আৰু এই পূজা টুসু দেৱীৰ পূজা অৰ্চনাৰ সৈতে জড়িত আৰু বিশেষকৈ শস্য চপোৱাৰ সময়ত এই উৎসৱ উদযাপন কৰা হয় অসমত মাঘ আৰু পুহ মাহত এই উৎসৱ উদযাপন কৰা হয় Question number 9 Solung festival is celebrated in which state Solung বা হলুং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় Option A Arunachal Pradesh Option B Assam Option C Mizoram and Option D Meghalaya ইয়াৰ শুদ্ধ উত্তৰ হৈছে Option A Arunachal Pradesh প্ৰতি বছৰে 1 ছেপ্টেম্বৰ তাৰিখত পালন কৰা অৰুণাচল প্ৰদেশৰ আদিসকলৰ বা আদিবাসী লোকসকলৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ হৈছে সোলুং বা হলুং ই মূলত কৃষিভিত্তিক উৎসৱ যদিও ই জনসাধাৰণৰ সামাজিক আৰু ধৰ্মীয় বৈশিষ্ট্যক প্ৰতিফলিত কৰে আমি আগবাঢ়িছোঁ আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈ এইখিনিতে আমি জনাই থওঁ আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে যিসকলে আমাৰ চেনেলত আজি নতুনকৈ আহিছে বা চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ নেক্সট ভিডিঅ' নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন কোৱেশ্চন নম্বৰ 10 Which one is the first Assamese film directed by a female director মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি অপচন এ বুলবুল কেন সিং অপচন বি ভিলেজ ৰকষ্টাৰ অপচন সি ভাইটি এণ্ড অপচন ডি নয়নমণি আৰু এই অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নয়নমণি অসমৰ প্ৰথমগৰাকী মহিলা পৰিচালক তথা কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক সুপ্ৰভা দেৱী হৈছে প্ৰথম অসমীয়া ছবিৰ মহিলা পৰিচালক আৰু তেখেতে পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম হৈছে নয়নমণি আমাৰ ভিডিঅ'টো আজিলৈ ইমানখিনিয়েই আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ